নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ PSME চেনেলৰ অন্য এটা ভিডিঅ'লৈ। অন্যৰ দৰে আজিও এটা আপোনালোকৰ মাজলৈ খুবেই সুন্দৰ ভিডিঅ' আগবঢ়াইছোঁ। আপোনালোকে হয়তো গম পাইছেই থাম্বনেইল দেখি কিহৰ ওপৰত কাৰ ওপৰত ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো কোনে কিমান সহায় কৰিছে তাৰ ওপৰত মতলব নাই, মই তাৰ কাৰণে ভিডিঅ' বনোৱা নাই। যোনে যিমান দিব পাৰিছে তাকে দি সহায় কৰিছে, আৰু ইউটিউবৰ ফালৰ পৰা যোনে যিমান দিব পাৰিছে, যোনে যিমান সংগ্ৰহ কৰিছে, সকলোখিনি অসমৰ ইউটিউবাৰসকলে বান সাহাৰ্য আগবঢ়াইছে। এটা খুব সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। বানপানী সাহাৰ্য আগবঢ়োৱা এটা সুন্দৰ পদক্ষেপ। যিসকলে বানপানীত কবলত পৰি আছে, হয়তো সেইসকলেহে গম পাইছে কেনেধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰি থাকিবলগীয়া হৈছে তেওঁলোকে। তেনে সময়তে অসমৰ বহুকেইজন জনপ্ৰিয় ইউটিউবাৰে ভালেখিনি সহায় কৰিছে। আপোনালোকে হয়তো ফেচবুক, ইউটিউব সকলোতে দেখিছেই হয়তো তেওঁলোকৰ ভিডিঅ' ফালৰ পৰা। পুনৰবাৰ মোৰ চেনেলত মোৰ ভিউৱাৰ্ছসকলকো দেখুৱাবৰ কাৰণেই মই ভিডিঅ'টো বনালোঁ। মই বিশেষ একো নকওঁ, কোনে কিমানকৈ কেনেদৰে সহায় কৰিলে জনপ্ৰিয় ইউটিউবাৰসকলৰ ভিতৰত কেইজনমানৰ মই দুজনৰ ভিডিঅ' আৰু দুজনৰ স্ক্ৰীনশ্বট মানে কিমান টকা তুলিলে তেওঁলোকে বৰ্তমান ভিডিঅ' বনোৱা নাই। ভিডিঅ'টো মই তেওঁলোকৰ ফালৰ পৰাই স্ক্ৰীন ৰেকৰ্ডিং কৰি লৈছোঁ। কপিৰাইট ক্লেইম লাগিব, কপিৰাইট ষ্ট্ৰাইক লাগিব পাৰে, মই এইটো নাজানো। যদি কপিৰাইট ষ্ট্ৰাইক নিদিয়ে তেতিয়া তেওঁলোকক অনুৰোধ জনাম যাতে কপিৰাইট ষ্ট্ৰাইক নিদিয়ে। মই কোনো বেয়া ভাবি ভিডিঅ'টো বনোৱা নাই, মই মোৰ ভিউৱাৰ্ছসকলক দেখুৱাবৰ কাৰণেই মই আপোনালোকৰ ভিডিঅ'টো কপি কৰি আনিলোঁ। বিশেষকৈ ডিম্পুদাৰ ক'ত কিমান টকা আগবঢ়ালে, কি বস্তু সাহাৰ্য আগবঢ়ালে, আৰু আই লাভ ট্ৰেভেল ফুডৰ বিকাশ দা ভিডিঅ' মই স্ক্ৰীন ৰেকৰ্ডিং কৰিছোঁ। বেলেগ ভূষণ দা ভিডিঅ'টো নায়েই। ভূষণ দা স্ক্ৰীনশ্বট মাৰি থৈছোঁ কিমান টকা সাহাৰ্য সংগ্ৰহ কৰিলে, আৰু অসমীয়া ছোৱালী ৰেখা ভাগৰো স্ক্ৰীনশ্বট কিমান টকা সংগ্ৰহ কৰিলে। নীলোৎপল দাৰো স্ক্ৰীনশ্বট লৈছোঁ কিমান টকা তেওঁ ইউটিউবৰ ফালৰ পৰা পালে, আৰু তেওঁলোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ এইখিনি সময়ত বানপীড়িত ৰাইজসকলক সহায় কৰাৰ বাবে। যেনে বেছি কথা নকওঁ, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। শ্বেয়াৰ কৰক যাতে এনেদৰে বহুতো মানুহ আগবাঢ়ি আহে বানপীড়িত ৰাইজসকলক সহায় কৰিবৰ কাৰণে। সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। এতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। লৈ আহিছে যিখিনি মানুহ সঁচাকৈ মানে প্ৰয়োজন এই ৰেচনৰ ধৰণী ৰয় আমাৰ প্ৰথম কাষ্টমাৰ, এখেতক আমি বস্তুখিনি দি দিওঁ। আৰু এনেকৈ বিলাই অলমষ্ট আমাৰ শেষ হ'লে আৰু লাষ্ট কিমান হ'ল চাই আপনারা দেখিলে ডিম্পুৰৰ কি বস্তু মানুহক ইয়াত দিলো, আৰু বাকী যি ৰৈ গ'ল এখন বেলেগ ঠাইত যাম, অলপ সেইটো মুছলিম এৰিয়া হয়, এইখিনি সম্পূৰ্ণ হিন্দু এৰিয়া, আৰু মুছলিম এৰিয়াত যাম, তাত গৈ পিনে বিলাম। আৰু এইখিনি যি হেল্প কৰি আছে এইটো নিউ বক্স ফাউণ্ডেশ্যন, এই ফাউণ্ডেশ্যনটোৰ আণ্ডাৰত সেই কৰি আছে।
বহুত বহুত ধন্যবাদ কি বুলি ধন্যবাদ দিম যে বৰষুণত তিতি এই NGO-টোৰ মেম্বাৰবিলাকে আমাক সহায় কৰিলে মানে এইটো এটা ব্লাড বেংকৰ NGO হয় একফালে বানপানী একফালে কৰোণা মানে দুইফালৰ পৰা আহি মানে যিসকল বহুত দুখীয়া মানে নিম্ন শ্ৰেণীৰ মানুহসকল সেইসকলক মানে দুইফালৰ পৰা চেপি কিনে এতিয়া মানে বহুতখিনি তেওঁলোকে কষ্টৰ সন্মুখীন হ'ব লগা হৈছে আলু চাউল দালি মিঠাতেল যিখিনি গৃহস্থ এখনত চলিবৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনি আমি যিমানখিনি পাৰোঁ আমাৰ খাদ্য অনুযায়ী আজি আমি ইয়াতে আনিছোঁ আনি এতিয়া আমি পেকিং কৰিম ধুনীয়াকৈ আৰু পেকিং কৰি কিনে অহাকালি আমি ধুনীয়া এখন মানে এঠাইত যাম য'ত নেকি মানুহবিলাকে ধৰক যাৰ যাৰ ঘৰত মানুহ বানপানী সোমাইছে মানুহবোৰ ৰাস্তাত আছে গৰু ছাগলীবোৰ যিকোনো ৰাস্তাত আছে সেনেকুৱা এঠাইত যাম আৰু গৈ ধুনীয়াকৈ আমি সেইখিনি বস্তু বিতৰণ কৰিম এতিয়া আমি গোটেইখিনি বস্তু পেকিং কৰা আৰম্ভ কৰোঁ ওকে ৰাইজ আমি এনেকৈ কৰিম এতিয়া আলু 1 কিলো তাৰপিছত এইপিনে মেৰিগ'ল্ড বিস্কুট এটা এইপিনে চাউল 1 কিলো গোটেইখিনি এটা পেকেটতে ভৰাম তাৰপিছত এইফালে আছে দালি এইফালে মিঠাতেল আৰু এইপিনে চাবোন এটা আৰু এইপিনে নিমখ 1 পেকেট এইখিনি আমাৰ এটা পেকেটত এইখিনি বস্তু লাগিব এনেকৈ আমি এতিয়া 70টামান পেকেট বনাম ৰাইজ পূৰা বৰষুণ দি দিলে তাতে আমি কাম কৰি আছিলোঁ পূৰা বৰষুণ দিলে এতিয়া ৰাইজ পানী চাওক এগাঠো আহিছে এইফালে আপোনালোকে এইটো কি ঘৰটো আগতে বনোৱা আছে এইটো সৰু কাৰণে বনাইছে ন এইটো চাওক ৰাইজ খানা চানাৰ কিমান কষ্ট হৈ আছে আপোনালোকৰ এইটো বানপানী আপোনালোকৰ বছৰে হয় ন এইটো বছৰতে হয় এক্সিডেণ্ট হ'ল এতিয়া বানপানী আৰু সেইফালে মানুহৰ ঘৰ সেইবিলাক মানুহটো গুচি গ'ল মানে ইমানখিনি ব্ৰহ্মপুত্ৰতো বহুত দূৰ আছে ইমানখিনি পানী আহিছে ৰাইজ চাওক সেইফালে মানুহৰ ঘৰ চব পানী কিমান একাঠো পানী পানী বহুত হা এইফালে নাযাব এইফালে পানী এইফালে বেছি আছে ন এই চব ব্ৰহ্মপুত্ৰৰ পৰা একদম আহিছে এইবিলাক চব ব্ৰহ্মপুত্ৰৰ পৰা আহিছে অকল আমাৰ এইখিনিতে নহয় আপোনাৰ পাঠশালাতো গম পাইছে পাঠশালাত কিমান মানুহৰ ঘৰ ডুবি গৈছে আৰু অসমৰ বিভিন্ন প্ৰান্ততে মানে বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে বানপানীৰ লোকসকলৰ চব মাটি খহি গৈছে মানুহ ঘৰবিলাক ক'ত গ'ল বেলেগ পানী উঠিছিল নি লগে ন আছামিজ মিক্সাৰ ভূখণ্ডাই 48,000 টকা সাহায্য পালে তেওঁ 48,000 টকা অসমৰ ইউটিউবাৰ নীলপল চলিহা নীলপলাৰ লাইভত উঠিছিল 47,000 টকা তেওঁ নিজৰ ফালৰ পৰা নিৰ্ধাৰিত মুঠ 50,000 টকা বানাক্ৰান্তক সাহায্য আগবঢ়াইছে অসমৰ অন্য এজন জনপ্ৰিয় ইউটিউবাৰ ছানী গল্ডেনে মুঠ 48,000 টকা ইউটিউবৰ ফালৰ পৰা পাইছে আৰু তেওঁ নিজৰ 10,000 টকা বানাক্ৰান্ত ৰাইজক সহায় কৰিছে পুনৰবাৰ আকৌ যাতে সকলো ৰাইজে সকাহ পায় যোনসকলে দিব পাৰে সেইসকলক